দলৰে জ্যেষ্ঠ নেতা স্বপ্না চৰেণ ডাঙৰীয়া, মহিলা গোটৰ সভাপতি আমাৰ বীণা গয়াৰী বাইদেউ আৰু উপস্থিত আমাৰ দলৰ বিভিন্ন নেতা, কেন্দ্ৰীয় নেতৃবৃন্দসকল, আমাৰ জিলা পৰ্যায়ৰ আৰু ব্লক পৰ্যায়ৰ নেতৃবৃন্দ আৰু উপস্থিত কাজলগাঁও জিলাৰ বিভিন্ন সমষ্টিৰ পৰা উপস্থিত হ'ব পৰা মোৰ শ্ৰদ্ধা ৰাইজ, প্ৰথমতে মই আপোনালোক সকলোলৈ নমস্কাৰ জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, ইতিমধ্যে আমাৰ সকলো বক্তাই অসমীয়া ভাষাত কৈছে, এইকাৰণে মই বড়ো ভাষাতে আৰম্ভ কৰিলোঁ। কথা হৈছে, যোৱা 17 বছৰত আমি আশা কৰিলোঁ হাগ্ৰামা মহিলাৰী কিবা নহয় কিবা ৰাইজক কৰি দিব। আমাৰ আদিবাসী ভাইসকলৰ আণ্ডাৰগ্ৰাউণ্ড, অভাৰগ্ৰাউণ্ড, ছাত্ৰ সংগঠন সকলোকে ক'লে যে মই আদিবাসীৰ কাৰণে বহুত কাম কৰি দিম। চাওঁতে 17 বছৰ গুচি গ'ল, আদিবাসীৰ কাৰণে একো নকৰিলে, গোৰ্খাৰ কাৰণে একো নকৰিলে, নাথ যোগীৰ কাৰণে একো নকৰিলে, ৰাজবংশীৰ কাৰণে একো নকৰিলে, মাইনৰিটিসকলৰ কাৰণে একো নকৰিলে, কোনো জাতি জনগোষ্ঠীৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে একো কাম নকৰিলে। খালি সব জাতি জনগোষ্ঠীক ঠগাইছে আৰু ঠগাইছে, ঠগাইছে আৰু ঠগাইছে। আৰু এই হাগ্ৰামা মহিলাৰীয়ে আজি কৈছে বিটিআৰত একো নাই, বিটিআৰত সব জাতি জনগোষ্ঠীৰ কাৰণে আছে। বিটিচি চুক্তি কৰিছিল হাগ্ৰামা মহিলাৰীয়ে, আমি সবে আদৰণি জনাইছোঁ শান্তি প্ৰতিষ্ঠা হওক বুলি প্ৰায়, কিন্তু পিছত অশান্তিহে হ'ল। আজি হাগ্ৰামা মহিলাৰীয়ে ভয় খুৱাইছে জাতি জনগোষ্ঠীক, UPPL আহিলে উমুক হ'ব হুমুক হ'ব। শ্ৰদ্ধা ৰাইজ, 2012ত সংঘৰ্ষ হৈছিল, UPPLৰ চৰকাৰ নাছিল। 2014ত কিবা এটা হৈছিলে ডাঙৰ ঘটনা, সেই সময়ত UPPL নাছিল, সেই সময়ত আছিল হাগ্ৰামা মহিলাৰী। আৰু সেই হাগ্ৰামা মহিলাৰী আজি কৈছে UPPL আহিলে ইয়াত হিংসা হ'ব, মাটি বাৰীৰ অধিকাৰ নাপাব। আমি প্ৰতিশ্ৰুতি দিছোঁ 17 বছৰৰ হাগ্ৰামা মহিলাৰীয়ে এক কোঠাও মাটি ৰেজিষ্টাৰ কৰি দিব পৰা নাই। আমাৰ 6 মাহ UPPL চৰকাৰত আমাৰ মাটিৰ সমস্যা সমাধান কৰিম। যিমান জাতি জনগোষ্ঠী আছে সকলো ভূমিৰ অধিকাৰ পাব আৰু ইয়াত এটা নিৰাপত্তাৰে জীৱন নিৰ্বাহ কৰিব পাৰিব। আজি আপোনালোকক আমি UPPL দলৰ মূল লক্ষ্যটো জনাই দিছোঁ। UPPL দলৰ মূল লক্ষ্য হৈছে জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি আনিব লাগিব। এইটো প্ৰথম লক্ষ্য। সকলো জাতি জনগোষ্ঠী মৰ্যাদালৈ জীয়াই থাকিব পাৰিব লাগিব। সকলো ধৰ্মৰ মানুহ ইয়াতে নিজৰ নিজৰ সন্মান লৈ আত্মসন্মান মৰ্যাদালৈ জীয়াই থাকিব পাৰিব লাগিব। আৰু এই কাম কৰিবলৈ আজি UPPL আগবাঢ়ি আহিছে। সকলো জনগোষ্ঠী নিৰাপত্তা পাব লাগিব। যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰী কংগ্ৰেছৰ লগত আছিল, যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰী BJPৰ লগত আছিলে। এই সময়ত শান্তি স্থাপন কৰিবলৈ ইচ্ছা থাকিলে হাগ্ৰামা মহিলাৰীয়ে একৰ্ড কৰিব পাৰিলেহেঁতেন, NDBৰ লগত একৰ্ড কৰি দিব পাৰিলে হয়, নাচলা আনলাৰ লগত একৰ্ড কৰিব পাৰিলে হয়, বিভিন্ন জাতি জনগোষ্ঠীৰ লগত, কিন্তু হাগ্ৰামা মহিলাৰীয়ে একো কাম নকৰিলে। আৰু আমি আলোচনা বিলোচনা কৰি আমাৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীয়ে যাতে নিৰাপত্তা পায়, আমাৰ অঞ্চল হিংসা আৰু অস্ত্ৰমুক্ত হয়, এই কাৰণে আমি সকলো মিলি যোৱা 27 জানুৱাৰীত এটা চুক্তি কৰিলোঁ। আৰু আজি আপোনালোকে দেখিবলৈ পাইছে এই চুক্তিখন কৰাৰ পিছত আমাৰ অঞ্চলত আৰু এতিয়া শান্তি স্থাপন হৈছে, নিৰাপত্তা স্থাপন হৈ গৈছে। কোনোবা মানুহে ৰাতি 12টাতো ঘূৰিব পাৰে, সব নিজৰ ইচ্ছামতে কাম কৰিব পাৰে। কোনো ব্যৱসায়ী আজি ইয়াতে চান্দা দিব নালাগে, ধন দিব নালাগে, কোনো কিডনাপ কৰিব পৰা নকৰে, চবে শান্তি নিৰাপত্তাৰে থাকিব পৰা এটা ব্যৱস্থা আহি গ'ল। ইয়াৰ লগে লগে আমি কৈছোঁ আজি সকলো জনগোষ্ঠীয়ে অধিকাৰ পাব লাগিব। ভাৰতৰ সংবিধানে যি অধিকাৰ আমাক দিছে প্ৰত্যেকটো জনগোষ্ঠীয়ে এই অধিকাৰ পাব লাগিব। ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ভাষা সাংস্কৃতিক অধিকাৰ, ধৰ্মৰ অধিকাৰ আৰু উন্নয়নৰ অধিকাৰ সকলো জনগোষ্ঠীক পাব লাগিব। মই আপোনালোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকে উত্তৰ দিব। আজি এই বিটিআৰ অঞ্চলত 25 লাখ মানুহৰ কাৰণে PMYৰ ঘৰৰ পইচা কোনে খালে? আপোনালোকে জানেনে কোনে খালে? পুৰুষবিলাক কৈছে না মহিলাবিলাক কৈছে, ধৰিব পৰা নাই।
Yes, BPF. জব কাৰ্ডৰ পইচা কোনে খালে? BPF. পিছৰ মানুহবিলাকৰ ঘৰ খোৱা নাই নেকি? জব কাৰ্ডৰ পইচা কোনে খালে? BPF. অংগনবাড়ী শিশুৰ খাদ্যৰ পইচা কোনে খালে? ৰাস্তা মাথাউৰিৰ পইচা কোনে খালে? সেলফ হেল্প গ্ৰুপৰ কাৰণে অহা পইচা কোনে খালে? মিড ডে মিলৰ পইচা কোনে খালে? চাওক, চাকৰি দিম বুলি পইচা কোনে খালে? ৰাইজ, আজি উত্তৰ আপোনালোকৰ হাততে আছে। ভূমিৰ পাট্টা কোনে দিয়া নাই? আজি ভূমিৰ পাট্টাও দিয়া নাই, পইচাখিনিও খাই দিলে। কিয় আপোনালোকে BPF কোনোবা ইয়াতে ভোট দিয়া মানুহ থাকিবনে এই বিটিআৰত? নাই। আৰু এই কাৰণে এতিয়া এই বিটিআৰ অঞ্চলত 14 লাখ মেম্বাৰ হৈ গৈছে। এতিয়া আমাৰ UPPLৰ মেম্বাৰ 14 লাখ, 14 লাখ, এজন দুজন নহয়। আৰু আমাক কোনো ইয়াত হাৰাব নোৱাৰে, ইয়াত আমাক কোনো হাৰাব নোৱাৰে। হাগ্ৰামা কৈ আছে বিটিআৰত একো নাই, একো নাই। বিটিআৰত ৰাইজ সব কুছ আছে। বিটিআৰত এটাই নাথাকিব, এইটো হ'ল হাগ্ৰামা মহিলাৰীৰ দাদাগিৰি, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, লুণ্ঠন, মদ আৰু জুৱাৰ চৰকাৰ নাথাকিব। বাকী সব কুছ থাকিব। শান্তি, সম্প্ৰীতি, উন্নয়ন, ভাতৃত্ববোধ, সকলো জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি, সন্মান সব থাকিব। এটাই নাথাকিব, এইটো হ'ল হাগ্ৰামা মহিলাৰীৰ দাদাগিৰি আৰু দুৰ্নীতি, ইয়াত নাথাকিব। সেইকাৰণে ৰাইজ, আমাৰ সময় আহিছে। ডিচেম্বৰ মাহৰ 15 তাৰিখৰ আগতে নিৰ্বাচন হ'ব। 17 বছৰে আজি যিসকলে ঠগ প্ৰবঞ্চনা, বিভিন্ন উন্নয়নৰ পৰা বঞ্চিত হ'ল, সেইসকল ৰাইজ সজাগ হ'বলৈ হ'ল। আৰু UPPL কোনো জাতি জনগোষ্ঠীৰ দল নহয়, এই UPPL ৰাইজৰ দল, এই UPPL গৰীবসকলৰ দল, এই UPPL পুৰুষ, মহিলা, ছাত্ৰ ছাত্ৰী, খেতিয়ক, সকলো শ্ৰেণীৰ ৰাইজক আগুৱাই নিয়াৰ দল। আৰু সেই দলটো আপোনালোকৰ দল। সেইকাৰণে আমি কোনো নেতা হ'বলৈ অহা নাই, আমি আপোনালোকৰে ভাই ককাই হয়, কাৰোবাৰ পুত্ৰ হয়। ৰাজনীতি ধান্দা কৰি অহা নাই, সমাজ সেৱা কৰিবলৈ আহিছো। ৰাইজে খাবলৈ পালে আমিও খাম, ৰাইজে খাব নাপালে আমিও খাম। ইয়াৰ দুৰ্নীতি আৰু থাকিব নোৱাৰে। যিদিনা চাকৰিৰ ইণ্টাৰভিউ লোৱা হ'ব, সিদিনাই চাকৰি দিয়া হ'ব, কোনো ঘুচ ঘাচ নচলিব। প্ৰত্যেক বছৰত 1 লাখ সংস্থাপন দিয়া হ'ব। BPF প্ৰশ্ন কৰিছে, আমাৰ অঞ্জলি বাইদেউ কৰিছে সিদিনা প্ৰশ্ন, ক'ৰ পৰা দিব চাকৰি? আপুনি ক'ত দেখিবলৈ পাব? আপোনাৰ মানুহৰ প্ৰতি, সমাজৰ প্ৰতি, দুখীয়া গৰীব মানুহৰ প্ৰতি আপোনাৰ দৃষ্টিয়ে যদি নাই, আপুনি ক'ত দেখিবলৈ পাব? আৰু UPPL দেখুৱাই দিব, প্ৰত্যেক বছৰত আমি 1 লাখকৈ সংস্থাপন দিম। প্ৰত্যেকটো সেলফ হেল্প গ্ৰুপ, আমাৰ তাত 20,000 সেলফ হেল্প গ্ৰুপ আছে। আৰু ইতিমধ্যে আমাৰ আলোচনা বিলোচনা শেষ হৈ গ'ল। প্ৰত্যেকটো সেলফ হেল্প গ্ৰুপক 75,000-75,000ৰ পৰা 4 লাখকৈ টকা দিয়া হ'ব। কিন্তু সবে কাম কৰিব লাগিব, কাম কৰিব লাগিব। এই পইচা ওলাই খোৱা BPFৰ ৰাজনীতিটো বন্ধ কৰিব লাগিব। মই আমাৰ দলৰ নেতা কৰ্মীবিলাকক কেন্দ্ৰীয় কমিটিৰ পৰা বুথ কমিটিলৈকে কৈছে, আমাৰ মানে দলৰ এটা ধৰ্ম সবে মানি চলিব লাগিব। কোনো যাতে গৰীব দুখীয়া মানুহৰ পইচা আঠানাও নাখায়। আৰু কোনোবা যদি আঠানা খায়, আঠানা পইচা কোনোবা খায়, আধা ঘণ্টাত সি পাৰ্টিৰ পৰা ওলাই যাব লাগিব। এইখিনি কথা চিয়ৰ কৰি দিছোঁ, কাৰণ আমি ৰাইজৰ কাম কৰিবলৈ আহিছোঁ। আমাৰ কাৰণে ৰাইজে সব কুছ। আমাৰ মা দেউতা দুখীয়া গৰীব মানুহ BPFে 17 বছৰ ঠগাই খালে। আপোনালোকে দেখিবলৈ পাইছে, আমাৰ মাসকলে কোনোবা দুটা মানে ঔটেঙা লৈ ৰাস্তাত বহি থাকিব লগা হৈছে। এই ঔটেঙা দুটা বিক্ৰী কৰিলে কিমান পাব আমি জানো? 10 টকা পাব। আজি 10 টকাত মানে চাহ 1 কাপৰ দাম। কোনোবা আমাৰ মাসকলে 2ডাল চব্জি লৈ মানে ৰাস্তাত বহি আছে, কোনোবা কিনিব নেকি, কিনিব নেকি? আমাৰ বড়োসকলৰ মহিলাসকলে আজি বহুত জায়গাত মানে হাইৱে ৰাস্তা বনোৱাৰ হাজিৰা কৰিব যাব লগা হৈছে। এই BPFৰ মানুহবিলাক দেখি পোৱা নাই। কেন্দ্ৰীয় চৰকাৰৰ, ৰাজ্য চৰকাৰৰ সুন্দৰ সুন্দৰ আঁচনি আছে। এই আঁচনিবিলাক যদি আজি ৰূপায়ণ কৰে, প্ৰত্যেকটো দুখীয়া মানুহ আজি দুবেলা দুমুঠি ভালকে খাবলৈ পাব।
কিন্তু কেনেকে কৰিব এই বিপিএফে বৃদ্ধ পেঞ্চনৰ পইচাও খাই দিছে আমাৰ মাসকলৰ এই বিপিএফক ৰেহাই দিব লাগিব ৰাইজ এই বিপিএফক ৰেহাই দিব লাগিব এজন এজনকে বিচাৰি জেলত ভৰা হ'ব যিসকলে আইওৱা জব কাৰ্ডৰ পইচা খাইছে ৰাজনীতি হওক বা নহওক এমএলএ মন্ত্ৰী হওক বা নহওক এইটো ডাঙৰ কথা নহয় আমাৰ দুখীয়া গৰীব মানুহৰ পইচা যিবিলাকে খাইছে এজন এজন ওলাই পেলাই জেলত ভৰাব লাগিব এই ভিচিডিচি চেয়াৰমেনে হওক কোনোবা হাগ্ৰামা মহিলাৰী চন্দন ব্ৰহ্মই হওক কোনো সাৰি যাব নোৱাৰিব তো এইকাৰণে ৰাইজ আজি সময় আহিছে পৰিৱৰ্তনৰ সংগ্ৰাম এটা আমি হাতত তুলিব লাগিব অহাকালি আমাৰ নৱ প্ৰজন্ম আমাৰ শিশুসকলে যাতে ভাল স্কুলত পঢ়িব পাৰে ভাল ৰাস্তাত খোজ কাঢ়িব পাৰে ভাল ঘৰত থাকিব পাৰে ভাল এটা চাকৰি সংস্থাপন পাব পাৰে তেনেহ'লে আজিয়ে এই দুৰ্নীতি ভ্ৰষ্টাচাৰ বন্ধ কৰি ভাল শাসন কৰিব লাগিব সকলো জাতি জনগোষ্ঠীৰ কাৰণে এইখিনি কথা আপোনালোকৰ আগত আমি ইউপিপিএল দলে প্ৰতিশ্ৰুতি দিছো 15 তাৰিখৰ আগত 15 তাৰিখ ডিচেম্বৰৰ ভিতৰত ইউপিপিএলৰ চৰকাৰ আহিব আৰু 16 তাৰিখৰ পৰা ৰাইজৰ কাৰণে কাম আৰম্ভ কৰিব এই কাৰণে আজি আপোনালোকে দলে বলে ওলাই আহি যেনেকৈ কাজলগাঁৱত এটা জনতাৰ এটা জোৱাৰ আনিলে যিটো এটা জনতাৰ এটা ইমান ডাঙৰ এটা মহাসাগৰৰ সমুদ্ৰ নিচিনা কৰি পেলালে ইয়াৰ কাৰণে মই আপোনালোকৰ ওচৰত নমস্কাৰ জনাইছো আৰু আপোনালোকৰ এই মৰম এই বিশ্বাস ইউপিপিএল দলৰ প্ৰতি এই যে আপোনালোকৰ আস্থা সেয়ে ইউপিপিএল দলক সাহস দিছে আৰু আমাৰ বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণৰ যি জনগোষ্ঠীয়ে নহওক কিয় আদিবাসী খৰণীয়া নাথযোগী ৰাভা গাৰো যি জনগোষ্ঠীয়ে নহওক কিয় বঙালী মুছলমান বড়ো সকলোকে আগুৱাই নিয়াৰ কাৰণে এইটো সাহস দিব মই ইয়াৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছো তো ৰাইজফोर आं बिखिनिखौनो बुंबाय गोलाव बाथ्रा बुंला आङो बेखौनो बिश्वास लाबाय चिरां जिल्लायाव 7टानि 7टा सिटखौबो इउपिपिएल दलआ मोनसिगोन মই এইখিনি বিশ্বাস ৰাখিছো আমাৰ চিৰাং জিলাৰ 7টা সিটও ইউপিপিএল দলে জিকিব এই বিশ্বাস ল'ব পাৰে না ৰাইজ ভালকে কক চন্দন ব্ৰহ্ম অফিসত বহি আছে পাৰিবনে ৰাইজ পাৰিবনে ৰাইজ পরিবর্তন দরকার